আজি পূজাৰ আৰম্ভণি দৰং কলেজৰ ওচৰৰ পৰাই কৰিছোঁ। এয়া দেখিছে দৰং কলেজৰ ফিল্ডত কিমান ল'ৰা ছোৱালীৰ ভিৰ। খুব ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি সাজি কাচি আহিছে। এফালে ফ্ৰণ্টৰ ফাষ্ট ফুডৰ ষ্টলবিলাক খোলা আছে, খুৱাই খাই আছে, ৰখি আছে। বাইকৰ ইমান ভিৰ, তাৰপৰা ভাল লাগিছে। কিছুমান আকৌ ষ্টল বন্ধ হৈ আছে, বতৰো বেয়া আৰু পূজা বুলিও বহুতে খোলা নাই। চ' লাহে লাহে মেইন গেটৰ ফালে গতি কৰিছোঁ আমি। এয়া পাইছোঁহি আৰু এই ছোৱালীজনীৰ বা কি হ'ল, মন চন বেয়া দেখোন, অকলে অকলে ৰখি আছে। আৰু এয়া মেইন গেটখন পালোহি দৰং কলেজৰ। গোটেই ল'ৰা ছোৱালীয়ে ফটো তুলি আছে, কথা পাতি আছে। খুব এটা ধুনীয়া পৰিৱেশ আৰু গেটখন কি ধুনীয়া পাচিৰে সজাইছে, চাই বৰ ভাল লাগিছে। বৰ ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি আহিছে ল'ৰা ছোৱালীবিলাক। এয়া হ'ল তেজপুৰ মহাভৈৰৱ। আৰু দেখিছে তেজপুৰত এতিয়া কনষ্ট্ৰাকশ্যন চলি আছে নতুন নতুন মলৰ। কাৰণ তেজপুৰ এতিয়া বহুত উন্নতিৰ ফালে গতি কৰিছে। আগতে একোৱে নাছিলে, এতিয়া মলৰ ওপৰত মল খুলি আছে এখন এখন নতুন নতুন। চ' আমাৰ কাৰণে ভালেই হৈছে। এয়া তেজপুৰ চক বজাৰৰ ৰাস্তা। চক বজাৰৰ মাজেদি আমি গৈ আছোঁ বৰ্তমান, আৰু ক'লৈ গৈ আছোঁ আপুনি গম পাব বাৰু, ভিডিঅ'টো চাই থাককচোন। হেই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। মই পপি দত্তই আপোনালোক সকলোকে মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোক সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা থাকিল হিয়া ভৰা। আৰু তেজপুৰত বতৰ খুবেই বেয়া, এতিয়া অকণমান মুকলি হৈছে। চ' আমিও অকণমান সাজি কাচি ওলাইছোঁ পূজা চাওঁ বুলি। আৰু দেখুৱাইছোঁ আপোনাক আজি কাপলছ ভৰ্তি। চ' চাই থাককচোন মোৰ লগত, কিমান দূৰ দেখুৱাব পাৰোঁ ট্ৰাই কৰিম। এয়া তেজপুৰৰ হেড পোষ্ট অফিচ। আমি এতিয়া গৈ আছোঁ তেজপুৰ কলেজলৈ চাবলৈ। এয়া ছোৱালীবোৰ ধুনীয়াকৈ সাজি কাচি আহি আছে। আৰু এয়া ফ্ৰণ্টৰ দৃশ্য, তেজপুৰ কলেজৰ ফ্ৰণ্টৰ। খুব ধুনীয়া লাগিছে পৰিৱেশ। চবেই নানা ধৰণৰ ৰং বিৰংগী কাপোৰ পিন্ধি একেলগে পূজা কৰিছে, ৰখি আছে, চেলফি উঠিছে, ভাল লাগিছে চাই। আৰু এইফালে লেফ্ট ছাইডে আছে জেলখন, তেজপুৰ জেলখন। আৰু আমি এতিয়া অগ্নিগড়ৰ ফালে গতি কৰিছোঁ। এয়া সন্মুখৰ ফ্ৰণ্টৰ পাহাৰটো যে দেখা পাইছে, সেয়াই হ'ল অগ্নিগড় পাহাৰ, ঊষা অনিৰুদ্ধৰ নগৰী। এদিন মই আপোনালোকক ভালকৈ দেখাম অগ্নিগড়খন। চ' ইয়াতো বহুত ভিৰ ল'ৰা ছোৱালীৰ, চব পূজা কৰি অলপ ফুৰিবলৈ আহিছে। এয়া গোটেই ভিৰ। এয়া পাহাৰখন, খুব ধুনীয়া পৰিৱেশ পাহাৰৰ, খুব ভাল লাগে চাই। মই এদিন লৈ যাম আপোনালোকক, মই নিজেও যাম, আপোনালোককো লৈ যাম। খুব ধুনীয়া পৰিৱেশ। আমি লাহে লাহে গণেশ ঘাটৰ ফালে গতি কৰিছোঁ। আৰু সাধাৰণতে এইটো ৰাস্তাত ইমান ভিৰ নাথাকে, আজি পূজা বুলি বহুত ভিৰ। গোটেই ল'ৰা ছোৱালী আজি একদম চাৰিওফালে বিয়পি পৰিছে তেজপুৰৰ অলিয়ে গলিয়ে। চায়ো খুব ভাল লাগিছে। গুচি গৈছোঁ জাৰ্মত। আমি গাড়ীৰ পৰা নামা নাই, বিকজ ল'ৰাটো লৈ ইমান ভিৰ, অকণমান ভয়ো লাগে। গাড়ীৰ ভিতৰত আছোঁ, ছেফ আছোঁ। এইফালে চাওক, অকণমান এজনী টিকলি সৰস্বতী মাইনা। আৰু এতিয়া আমি লাহে লাহে পাইছোঁহি। আৰু সেই ফ্ৰণ্টত দেখিছে ইমান ধুনীয়া ব্ৰহ্মপুত্ৰখন জিলিকি আছে। সেয়া কোনো পাহাৰ কি কয়, আকাশ নহয় কিন্তু দেই, ব্ৰহ্মপুত্ৰহে। খুব ধুনীয়া, ইয়াৰ পৰা ক্ল'জ ভিউ পায় ব্ৰহ্মপুত্ৰৰ। সেয়া মই আপোনালোকক দেখুৱাইছোঁ, আৰু এদিন খুব ভালকৈ মই দেখুৱাম আপোনালোকক। চ' এই জেগাখনকে গণেশ ঘাট বুলি কয়। আৰু এয়া বহিবলৈ পাৰ্ক এটা খুলি দিছে, উদ্যান। বৰ ধুনীয়া বতাহ মাৰি থাকে এই জেগাডোখৰত, খুব ভাল লাগে। মোৰ খুব প্ৰিয় জেগা এয়া গণেশ ঘাট। মই নিশ্চয় এদিন আপোনালোকক সকলোকে দেখুৱাম ভালকৈ।
আৰু এয়া গণেশ ঘাটৰ ওচৰৰ সৰস্বতী পূজা। এইখন হৈছে মোৰ ল'ৰাৰ স্কুলখন। তাহাঁতৰ স্কুলত সৰস্বতী পূজা নাপাতে, খ্ৰীষ্টিয়ান স্কুল হয়, সেইবাবে এয়া চেক্ৰেড হাৰ্ট মণ্টেছৰী স্কুল। মই জুম কৰি দেখাইছোঁ আপোনালোকক। এই ল'ৰাটো বাইকৰ পৰা পৰিল বেয়াকৈ, স্কুটিৰ পৰা। আৰু এয়া হ'ল চিত্ৰলেখা উদ্যানৰ ফ্ৰণ্টৰ ভিউ। ইয়াত একদম ল'ৰা ছোৱালী দম পাতি পুচকা খাই আছে, খুব সুন্দৰ পৰিৱেশ। এয়া চিত্ৰলেখা উদ্যানৰ ফ্ৰণ্টৰ ভিউ। ইয়াতো মানে ভিৰ, বহুত ভিৰ আজি। সোমাম বুলিলেও ইচ্ছা কৰিলেও সোমাব নোৱাৰোঁ ইমান ভিৰত। আৰু এইফালে চাওক, কাপলছবিলাক বাইকে বাইকে বহি কথা পতাত বিজি। আৰু এয়া ৰাস্তাত ফটো ছেশ্যন চলিছে। এয়া গেদাৰিং, বাটে ঘাটে আজি গেদাৰিং চলি আছে। আৰু মই নিজে যেতিয়া ছোৱালী কাহানিও এনেকৈ ওলাই ঘূৰি ফুৰা নাই। আজি প্ৰথমবাৰ মই সৰস্বতী পূজাত মোৰ হাজবেণ্ড আৰু পোৱালি লৈ ওলাইছোঁ, ফুৰিছোঁ। হয়, ভাল লাগে দেই, ভাল লাগে, এটা ভাল এক্সপিৰিয়েঞ্চ। মই কোনোদিন নাপালোঁ মানে একচুৱেলি মোৰ ঘৰ ঢেকীয়াজুলিত হয়। চ' ইয়াৰ পৰা 35 কিলোমিটাৰ্ছ তেজপুৰত মই পঢ়িছোঁ। আহিব লাগে, বাছত আহিম, যাম। এইখন মই বৰ এলেহুৱা, মস্ত এলেহুৱা মানুহ। মই ভাল নাপাওঁ। ঘৰৰ আগতে আমাৰ ঘৰৰ সন্মুখতে সৰস্বতী পূজা হয়, তাতে আমি সেৱা সৎকাৰ কৰি খিচিৰি খাই তাতে থৈ দিওঁ। চ' আজি প্ৰথমবাৰ ফুৰিছোঁ, ভাল লাগিছে। দৰং কলেজ, তেজপুৰ কলেজৰ পৰা আদি কৰি গণেশ ঘাট হৈ, অগ্নিগড় হৈ আপোনালোককো অলপ অলপ দেখুৱাইছোঁ। কিন্তু নহয়, ভালকৈ নামি দেখুৱাব নোৱাৰিলোঁ, কাৰণ কৰোণাৰ টাইম, ভয় লাগে। যেনেকৈ ল'ৰা ছোৱালীবিলাকে মাস্ক চাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰিছে, বিয়পাৰ চান্সেছ বহুত আছে। চ' গাড়ীতে গৈছোঁ, একো প্ৰব্লেম নাই। চ' এতিয়া আমি অলপ পেট পূজা কৰি লওঁ, কিবা এটা খাই লওঁ। এবাৰ খোৱাৰ সন্ধানত গৈছোঁ। ৰাস্তাই ঘাটে ফটো ছেশ্যন চলিছে, ভালো লাগিছে চাই। আৰু বৰ ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিছে দেই। কাপোৰবিলাকহে মই চাইছোঁ বেছিকৈ। বৰ ধুনীয়া ধুনীয়া, কেনেকৈ গোটাই, কেনেকৈ মেনেজ কৰে, ক'ৰ পৰা কি, মানে কোনটোৰ লগত কি পিন্ধিলে সাজিব। ইমান যে ফেশ্বন আপডেট আজিকালি ল'ৰা ছোৱালীবিলাক, সঁচাকৈ মানিব লাগিব। মই হ'লে মোৰ ইমান ফেশ্বনৰ ইমান হেৰি নাই, পিন্ধিলেই হ'ল, আহিলেই হ'ল। চ' বলক, এইবাৰ আমি পদুম পুখুৰী পালোহি। পদুম পুখুৰী পাইছোঁহি, মই আপোনালোকক দেখুৱাওঁ। এইখনেই হ'ল পদুম পুখুৰী, দেখিছেই নহয়, খুব ভাল লাগে, খুব ধুনীয়া এই ৰাস্তাটো, বৰ ধুনীয়া। মই এদিন আপোনালোকক ভালকৈ দেখুৱাম। আৰু এইখনেই হৈছে তেজপুৰ গভৰ্ণমেণ্ট গাৰ্লছ। মোৰ শাহুৱাই ইয়াতে পঢ়িছে বোলে, চ' আপোনালোককো দেখুৱালোঁ। ল'ৰাটো আৰু মই ৰখি আছোঁ, বাপেকে গৈছে চিকেন পকৰা আনিব। বতৰ ঠাণ্ডা, চ' পকৰা চকৰা খাবলৈ মন যায়। চ' তেখেত গৈছে, মোক এফালৰ পৰা জোকাই আছে। কি কৈছে জানে, গোটেই পোৱালিখনৰ মাজত মই বুঢ়াটো সোমালোঁ বোলে। বুঢ়াই আৰু ন, ল'ৰা 4 বছৰ হ'ব হ'ল আৰু বুঢ়া নহয় কি আৰু। চ' চিকেন পকৰা আনিব কৈছে, আমি খাই লওঁ, লাহেকৈ ঘৰলৈ যামগৈ আৰু। ঘৰত নাযায় বোলে আমাৰ ল'ৰা। ভাল পাইছে, চাই ভাল পাইছে একচুৱেলি। কিমাননো ঘৰত সোমাই থাকিব, ঘৰতে সোমাই থাকোঁ, প্ৰায় তেনেকৈ ওলোৱা নহয়েই। আৰু ক'ৰবাত গ'লেও সেই গাড়ীয়ে দেখিছেই। চ' অকণমান ভাল পাইছে এইবোৰ চাই, নানা ধৰণৰ মানুহ, নানা ধৰণৰ ইমান ভিৰ ভাৰ চাই ভাল পাইছে। ত' এওঁ আহি পালে। আমি এতিয়া টাউনৰ বাহিৰত খাবলৈ আহিছোঁ। টাউনৰ এখনো ৰেষ্টুৰেণ্ট খালী নাই, ইমানেই ভিৰ, আৰু ইমান ভিৰত খোৱাটো ছেফ নহয়। চ' আমি টাউনৰ বাহিৰত খাব আহিছোঁ, হিলছ কিটচেনত। চাওমিন অৰ্ডাৰ দিছে মানুহজনে, গাড়ীত বহি আছোঁ। চ' গাড়ীতে খাম, একো ৰিস্ক নাই। আৰু মোৰ ইয়াত কথা এটা মনত পৰিল, আজি 5 বছৰৰ আগৰ কথা, যেতিয়া মই প্ৰেগনেণ্ট আছিলোঁ। এই সৰস্বতী পূজাৰ দিনাখন মোৰ মানুহজনে খিচিৰি খাব মন গ'ল মোৰ খুব।
মোৰ মানুহজনে ত'ত গৈ খিচিৰি কালেকশ্যন কৰি ফুৰিছিলে মোলৈ বুলি এবাৰ হটকেছত আনি থৈ যায়হি এবাৰ ষ্টীলৰ টিফিনত আনি থৈ যায়হি এবাৰ প্লেটত আনি থৈ যায়হি তেনেকৈ 7-8 বাতি খিচিৰি কৰিলে মোৰ আজি কথাটো মনত পৰিছে পূজা দিনা আমি ৰাতি ভাত নবনালোঁ সেয়াই খালোঁ খাই শুলোঁ মই প্ৰেগনেঞ্চি টাইমত একোৱে খাব পৰা নাছিলোঁ হঠাৎকৈ মোৰ কি মন গ'ল খিচিৰি খাবলৈ তাৰপিছত আৰু আছিল আৰু আটাইতকৈ জমনি কি আমাৰ ভাড়াতীয়া আছিলে ভাড়াতীয়া তেওঁলোকৰ ভাত বনাবলৈ এলাহ এখেতক যোৱা দেখি তেওঁলোকেও নিজৰ ঘৰে বাচন বৰ্তন লৈ মণ্ডপে খিচিৰি বিচাৰি ঘূৰি ফুৰিছে চ' এইটো বহুত এটা ফানি মুভমেণ্ট আছিলে কথাটো মনত পৰিছে চ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এতিয়া আমি খাম বম আৰু ঘৰৰ ফালে যামগৈ বিশেষ একো নাই ওলাবলৈ ভয় লাগিছে কাৰণে ওলোৱা নাই তেজপুৰৰ আকাশখন চাওক একদম আজি ঠিকছে বৰষুণ দিব ৰাতিলে আৰু হইয়া মোৰ মানুহজন ব্লেক কালাৰ টি চাৰ্ট জাম্পাৰ পিন্ধি খোজকাঢ়ি গৈ আছে কাৰণ ঘৰত আজি পাচলি নাই চ' 2-এটা পাচলি লৈ যাওঁ বুলি ভাবিছোঁ আমি এতিয়া বিপি তিনিআলিলৈ আহিলোঁ বিপি তিনিআলি 2-এটা বজাৰ কৰি আমি ঘৰলৈ গুচি যাম মানুহে আলু পিঁয়াজ লৈ বহি আছে আজি কিন্তু পাচলিৰ বৰ দাম হ'ব এতিয়ালৈ নহয় আৰু পিছবেলা হ'লতো এতিয়া গধূলি হ'ব হ'ল আগবেলাটো বহুতেই দাম আছিলে হেৰি যে সৰস্বতী পূজা বুলি আজি খিচিৰি লাবৰা চলিবই চ' ৰাতিপুৱা বেলাও বৰষুণ বতৰ বেয়া তেনেকৈ ওলাই অহা নহ'ল এতিয়া অকণমান ওলাই আহি চালোঁ আপোনালোককো এনেই অলপ গাড়ী বা দেখালোঁ চ' এতিয়া আমি ভিতৰৰ ৰাস্তা দি পেলাই ঘৰলৈ গুচি যাম টাউনেদি নাযাওঁ আৰু ইমান ভিৰ ইমান জাম যি হয়তো আৰু এটা কথা দেই এই হেৰি যে তেজপুৰৰ যোনটো হেৰি হিলছ কিটচেনখন সেইখনত আপোনালোকে কেতিয়াবা আহিব তেজপুৰৰ মানুহক কৈছোঁ মই ভিউৱাৰ্ছক চ' যাব বৰ ভাল লাগে খাই পূৰা ফ্ৰেছ পায় ভিৰ চিৰ একো নাই খাবলৈও ভাল গাড়ীটো দিয়ে গাড়ী ৰখাই আৰামছে খাব পাৰি গাড়ীৰ ভিতৰতে বহুত ভাল লাগে খোৱাখিনিও ভালেই ফ্ৰেছ চ' এদিন ট্ৰাই কৰি চাব নিশ্চয়